প্ৰথমতে ধন্যবাদ দিছোঁ আপোনালোকক আমাৰ ইয়াৰ এই ধৰ্ণা কাৰ্যসূচীলৈ উপস্থিত হোৱাৰ কাৰণে। একচুৱেলি আমাৰ দাবীটো যিটো চৰকাৰে যেহেতু 2006ৰ পৰা NRHM আৰম্ভ কৰিছিলে, তাৰপিছত পৰ্যায়ক্ৰমে NHM-ত কনভাৰ্ট হ'ল, তাৰপিছত বিভিন্ন এমপ্লয়ী মোটামুটি 20,000তকৈ ওপৰত গোটেই অসমত স্বাস্থ্য বিভাগত NHM-ৰ যোগেদি এই হেল্থ ডিপাৰ্টমেণ্টখন চলাই আছে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ NHM-ৰ এমপ্লয়ীবিলাকে কাম কৰি আহিছে আৰু তেনেকুৱা ধৰণৰ এই সমূহীয়া দৰমহাৰ বিশেষ কৰি ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক সেইটো লৈ পেলাই আমাৰ দাবীটো মেইনলি বৰ্তমান যিটো আমাৰ বস্তুৰ দামবিলাক চৰকাৰৰ পৰা টেক্সবিলাক যিখিনি বাঢ়ি আছে, কিন্তু সেই হিচাপে আমাৰ দৰমহাবিলাক যিটো হাৰত বাঢ়িছে বা যিটো হাৰত আমি পাই আছোঁ, সেইটো একেবাৰে নিজৰ নিজৰ ফেমিলি চলিব নোৱাৰা অৱস্থাত। যিহেতু আমাৰ কৰ্মচাৰীবিলাকে NHM-ৰ আণ্ডাৰত 2005-06 ক'ব গ'লে RCH-2ৰ পৰা আৰম্ভ কৰি ক'ব গ'লে 2004-05-ৰ পৰা কাম কৰি পেলাই কিছুমানে ইভেন ৰিটায়াৰমেণ্ট হৈ গ'ল, কিন্তু এতিয়ালৈকে এই একে ইকুৱেল কাম কৰি থকা আমাৰ স্বাস্থ্য বিভাগতে ধৰি লওক এগৰাকী ANM-এ ৰেগুলাৰত যিটো কাম কৰি আছে, বেলেগ চাইডেদি NHM-ত কাম কৰি আছে, মোটামুটি 100% ডিফাৰেঞ্চ, দৰমহাবিলাক 100% ডিফাৰেঞ্চ। আৰু ঠিক তেনেকুৱা ধৰণে বিভিন্ন পদবীত যিটো চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টত কাম কৰি আছে, সেই হিচাপত NHM-ৰ কৰ্মচাৰীয়ে যিহেতু কামটো কম কৰা নাই, বৰঞ্চ বেছিহে কৰিব লগা হয় বহুত সময়ত। যিহেতু কণ্ট্ৰেকচুৱেল এমপ্লয়ীবিলাক বহুখিনি বন্ধ চন্ধত কণ্ট্ৰেকচুৱেল এমপ্লয়ীক গভমেণ্টে বেছিভাগ প্ৰেছাৰ দি পেলাই কামত চলাবৰ কাৰণে সহজে উপায়টো পায়, কিন্তু যিখিনি চৰকাৰী কৰ্মচাৰী আছে তেওঁলোকক ছাৰ্ভিচ ৰুল থকাৰ কাৰণে বহুত সময়ত বন্ধ চন্ধত তেওঁলোকে ৰিলিফটো পায়, কিন্তু NHM-ৰ কৰ্মচাৰীয়ে ক'ব গ'লে বেছিহে কৰিব লগা হয়। কিন্তু আমি সেইটো ক'ব যোৱা নাই যে আমি বেছি কৰিছোঁ বুলি, কিন্তু আমাৰ মেইন দাবীটো হ'ল চৰকাৰৰ বিভিন্ন বিভাগত যিটো একে ইকুৱেল কাম কৰি আছে, সেইটোৰ লগত আমাৰ NHM কৰ্মচাৰীক ইকুৱেল দৰমহাটো দিব লাগে, সেইটোৱে হ'ল আমাৰ প্ৰথম দাবী। আৰু বৰ্তমান 7 পে বা 8 পে কমিশ্যনৰ যিটো গভমেণ্টে ব্যৱস্থাবিলাক লৈ আছে, সেইটোৰ লগত NHM এমপ্লয়ীকো সামৰি ল'ব লাগে। যিহেতু গভমেণ্টক ক'ব গ'লে আপোনালোকে চাওক, যোৱা ক'ভিড পিৰিয়ডত অকল হেল্থ ডিপাৰ্টমেণ্ট আৰু পুলিচ আৰু কেইটামান এচেঞ্চিয়েল ছাৰ্ভিচৰ যিবিলাক বিভাগ আছে, সেইটোৰ কাৰণে গভমেণ্টে চলি থাকিল, কিন্তু বেলেগ ছাইডেদি যদি চাব যাওঁ আমি সেই একে যিবিলাকে হেনানি হিচাপত চৰকাৰক বা অসমৰ ৰাইজক বচাই লৈ আহিছে ক'ভিড পিৰিয়ডতো, সেই সময়ত তেনেকুৱা ধৰণৰ ছাৰ্ভিচ দিয়া, তেনেকুৱা ধৰণৰ সেৱা আগবঢ়োৱা কৰ্মচাৰীবিলাকক বৰ্তমানলৈকে ডিপ্ৰাইভ কৰি আছে। যদি আমি ব্ৰিটিছ লেংগুৱেজত ক'বলৈ গ'লে এক্সপ্লইটেশ্যন কৰি আছে। NHM-ত কোনো মানুহে মানে ইলিটাৰেট বা কোনো মানুহে চাব স্কিল নহয়, গোটেইকেইটা স্কিল মেনেজমেণ্ট লেভেলত গোটেইখিনিয়ে মেনেজমেণ্ট লেভেলত তেওঁলোকে ৰিক্ৰুইট কৰিছিলে। আৰু MSW তেনেকুৱা ধৰণৰ গোটেইখিনিয়ে মেনেজমেণ্টৰ ক্ষেত্ৰত MCOM তেনেকুৱা ধৰণৰ আৰু বাকীখিনি টেকনিকেল ছেক্টৰত ANM বা লেবৰেটৰী টেকনিচিয়ানলৈকে গোটেইখিনি স্কিল ৱৰ্কাৰ। যেহেতু স্কিল ৱৰ্কাৰ গভমেণ্টৰ ৰিকুৱাৰমেণ্টটো ফুলফিল কৰি, আৰু বেলেগ চাইডেদি যদি আমি চাব যাওঁ গভমেণ্টৰ যিটো ৰিক্ৰুইটমেণ্ট পলিচি আছিলে, সেই গোটেইখিনি ইনক্লুডিং ৰিটেন আৰু ভাইভা গোটেইখিনি কমপ্লিট কৰি, গোটেই প্ৰচেছ কমপ্লিট কৰিহে NHM-ত যোগদান কৰিছিলে। আৰু NHM-ত যোগদান কৰাৰ পিছত বহুতে আজিৰ দিনত 20 বছৰ কমপ্লিট হৈ গ'ল। গভমেণ্টৰ আণ্ডাৰত যদি 18 বছৰ 20 বছৰ এগৰাকীয়ে 20-30 হাজাৰত যদি আজিৰ দিনত কোৱালিফাইড এজন আজিৰ ইনফ্লেশ্যন বা আৰু আজিৰ যিটো বস্তু বাহিনীৰ দাম বাঢ়িছে, এটা ফেমিলি কেনেকৈ চলিব, সেইটো লৈ পেলাই আমাৰ মেইন ফাৰ্ষ্ট দাবীটোৱে হ'ল আমি এক্সট্ৰা বিচৰা নাই গভমেণ্টৰ পৰা, আমি বেছিকৈ কাম কৰিছোঁ এক্সট্ৰা বিচৰা নাই,
কিন্তু ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক যিবিলাকে একে কেতিয়ালৈকে চলিব মানে সিট ইন ডেমনষ্ট্ৰেশ্যন 3-4-5 দিন ইয়াত কাৰ্যসূচীটো হ'ব আমাৰ আৰু যেতিয়ালৈকে চৰকাৰে গ্ৰহণ নকৰে তেতিয়ালৈকে আমাৰ দাবী পূৰণ নোহোৱালৈকে চলি থাকিব আৰু এনে যেহেতু আমি স্বাস্থ্য সেৱাত যিবিলাকে জড়িত আছো যেহেতু এমাৰ্জেঞ্চি ধৰ্ণা কৰি থাকিলেও নহ'ব যিহেতু ৰাইজৰ স্বাস্থ্য বা ৰাইজৰ এমাৰ্জেঞ্চি ছাৰ্ভিচটো চাব লাগিব সেইকাৰণে আমি পৰ্যায়ক্ৰমে ব্ৰেক কৰি পেলাই আমি ধৰ্ণা কাৰ্যসূচীটো ল'বলৈ গৈ আছো এতিয়া যোৱা 27 তাৰিখত সোচালত গুৱাহাটীত ধৰ্ণাটো হৈ গ'ল তাৰপিছত 3-4-5 আমি এই একে ধৰ্ণাটো কৰি আছো কিন্তু 12 তাৰিখলৈকে আমি বেলেগ চাইডেদি যিটো ৰাইজক হেম্পাৰ নকৰে যিটো সেৱা ৰাইজক হেম্পাৰ নকৰে সেই ধৰ্ণাটো আমি 12 তাৰিখলৈকে কণ্টিনিউ ৰাখিছো যিটো আমি গভৰ্ণমেণ্টৰ লগত কোনো সহযোগ নকৰোঁ তাৰমানে আমি ৰিপৰ্টিং বা ৰেকৰ্ডিং যিখিনি গভৰ্ণমেণ্টক দিব লাগে সেইখিনি আমি বন্ধ ৰাখিম কিন্তু আমি বাকি এমাৰ্জেঞ্চি সাৰ্ভিসখিনি আমি ৰাইজক সেৱাটো আগবঢ়াই থাকিম ধন্যবাদ नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना हास्थायब्लाबो साख्रि मोनैनि जेंना फालांगियाव जेंना सोमजिनाय हा हुनि जेंना बिसि फिसायनि गेजेराव दावराव दावसि जानाय मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना जुलि जानायनि उनाव गथ' मोनैनि जेंना फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा सुथुरनि गाज्रि नोजोरखौ दानगारनाय जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय राजखान्थि बिथिङाव जेंना बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन अब्ला मानोथो गोबाव खालामनो नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो